My YouTube channel. Hi guys, 11 guys. आज पुलिस होगा तू पुलिस होगा कैसे चको आई फला घर बनाइछु गाइस ইয়াৰ মই ইয়াৰ মই बनाइछु गाइस আৰু চাওক এইবিলাক নতুন স্পোর্টিং নতুন এই লং পেন্ট নতুন এই স্যান্ডেল নতুন এই স্যান্ডেল নতুন এটা নতুন সব নতুন এইলা গতে নতুন গাইস ইয়ো গাড়িছে ইয়ো গাড়িছে মই গাড়িছো গাইস মোর আগফালে আছে এটি ধুনিয়া মেজি মানে ঘর ভেলা ঘর কি ধুনিয়া ভেলা ঘর আছে গাইস ইটু ও হাওয়া নাই হে হাওয়া নাই বে গাই ইটু সাইডে নহয় ইটু সাইডে আগতে মই বনাইছিলো আগতে মানে হিটু 2025 বনাইছো ইটু সাইডে ভেলা ঘরটা নাই গটিকে মই এই ভেলা ঘরটা তুলিম এখন ইয়াতে দিছো মই ভেলা ঘরটো গাইস চাব এই ভেলা ঘরটো ইমান কি ধুনিয়া হৈছে না আমি দুইজনে ই আৰু মই আমি দুইজন খালি কষ্ট কৰিছো এই কষ্টৰ ফল সদায় মিঠা বুলি কয় যে হেতু গাইস চাওক কি ধুনিয়া গাইস কি ধুনিয়া লাগিছে গাইস চাই থাকক মই অলপ কেমেৰাটো উল্টা কৰি লওক গাইস চাওক কি ধুনিয়া গাইস ইটো বনাইছিলো গাইস ৰাতি মই টস জ্বলে এই কি বুলি কয় বট গাছৰ পাত মই আনিছিলো ৰাতি টস লৈ 3 বস্তা আনিছিলো গাইস ভিতৰে আৰু দেখাম আপোনালোকক চাই থাকিব মই আগে পিছে গটেতে দেখাম গাইস কি ধুনিয়া হৈছে গাইস বেৰা দিছো পিছফালে ভিতৰে কি আছে মই দেখাও বিলাক ওপৰত দিব লাগিব গাইস চাওক মুছা অলা মঞ্জিত মঞ্জিত এইটো গাইস ইবিলাক গতে ঠকনা বুলি কয় আমাৰ ইটু সাইডে ঠকনা বুলি কয় ইটু সাইডে মই ধুনিয়াকৈ সোমাই দেখাম চাওক কেনেকুৱা লাগিছে ভাল লাগিছে না বেয়া লাগিছে কমেন্ট কৰি জনাব গাইস আৰু এই গোটেইখিনি আমি দুইজনে কৰিছিলো কিন্তু আমি দুইজনৰ নামটো ইয়াতে লিখি দিব লাগিছিল কিন্তু আমাৰ ৰাতি হৈছে এইটো বানাতে ৰাতি হৈছে গাইস মই বিহুৰ কাপোৰ পিন্ধিছো কিনিছো সেই কাৰণে মই বিহুত ইবিলাক নতুন কাপোৰ পিন্ধিছো চাব ইবিলাক নতুন কাপোৰ পিন্ধিছো কেনে লাগিছে কমেন্ট কৰিব গোটে নতুন কাপোৰ গাইস চেন্ডেলো নতুন গাইস এই স্পোর্টিং নহয় গাইস ইটো স্পোর্টিং তলত আছে গেঞ্জি কি ধুনিয়া না আমি বহুত সহায় কোনেও কৰা নাই কিন্তু ৰেসপেক্ট দিছে যে ইয়াত বনা ৰেসপেক্ট কৰিছে কিন্তু মানে সহায় কৰা নাই কোনো একজন সহায় নকৰিলে আমি দুইজনে বনাইছো ইমান কষ্ট কৰি এই পৰম্পৰা মানি চলিম বুলি ভাবি এখন ধুনিয়াকৈ ইয়াত বনাইছিলো আগতে ইয়াত বনাইছিলো চাওক কি ধুনিয়া ওপৰৰ পৰা দেখিলে কি ধুনিয়া বিলাক মানুহবিলাক অলা নাই গাইস ইবে ৰাইজৰো ফেলাঘৰ বনাইছে গাইস চাওক কি ধুনিয়া গাইস 11 গাইস 11 বাই অলপ পিছত ইটো জ্বলাম গাইস চাই থাকিব আমাৰ ইউটিউব চেনেল ইয়াৰ মই ফেলাঘৰ বনাইছিলো হে গাইস 11 তুমি পুলিচ হবা একো কৈ দিও তুমি পুলিচ হবা ইয়াৰ মই বহুত কষ্ট কৰিছো আৰু আমি এই ফেলাঘৰটো বনাইছো আৰু ধুনীয়া লাগিছে আপোনালোকে কমেন্ট আৰু এটা কথা কও আমি বহুত দূৰৰ পৰা যে নাৰা কাটি আনিছো আৰু বহুত কষ্ট হৈছে আমাৰ বিলাক খেতি গাইস বিলাক খেতি ধুনিয়া কল চুচনি বুলি কয় ইয়াৰ কল চুচনি আনিছো গাইস আমি ইমান কষ্ট কৰিছো চাওক নতুন কাপোৰ গাইস 11 গাইস সেটা কক এই ভিডিওটো ভাল লাগে সাবস্ক্ৰাইব কৰিব বেয়া লাগে লাইক কৰিব আৰু শেয়াৰ কৰিব বেয়া লাগে শেয়াৰ কৰিব বহুত লাইক কৰিব সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব গাইস ভিডিওটো সম্পূৰ্ণ চাবলৈ অনুৰোধ জনালো গাইস।
ভেলাঘৰ চাই থাকক গোটেইগিলা অলপ হৈছে কেইজন হোৱা নাই এইবিলাক বাট চাই নাথাকোঁ আকৌ আমি ডাইৰেক্ট জ্বলাই দিম গাইছ মুলাং ৰ এটা লাগা দে লাগা কি কৰি আছে ইটো গোটেইটা ব্লকাৰ হৈছে এ জুইখন জ্বলি থাকলেও মই ভিতৰত সোমাম চাই থাকক ভিতৰত সোমামেই মানে নাচি থাকিম চাই থাকক গোটেইগিলা আহিছে আমি দুজন কষ্ট কৰিছোঁ কিন্তু গোটেইগিলাই পোৱা পাইছে দামৰা ই এটা খালি লাগাইছে জুই হিতে যাম গাইছ কি তাপ মজা তাপ হিতে জুই লাগি আছে গাইছ এই হিতে আহিছোঁ গাইছ ইলে চাওক কিমান দিছোঁ বস্তু গাইছ লাগি গৈছে গাইছ ইয়াৰে পৰা জুই পোৱাব পাৰিম গাইছ ইয়াৰে পৰা জুই লাগছে বম লাগাছে বম লাগি গৈছে গাইছ হৰি গাইছে সাং কেনতেছ গাইছ গাইছ হৰি বল ওপৰত উঠো গাইছ হৰি বল গাইছ হৰি বল আৰু তাতেতো বহুত বজা দিছোঁ তাতে লাগবে আছে আৰু গাইছ হৰি বল আধা ঘণ্টা লাগব গাইছ হৰি বল ওচৰত যাওঁ অলপ ঠাণ্ডা লাগছে বেৰাখান Hi guys. এইবিলাক বস্তুবিলাক বঙাই লাগি গৈছে গাইছ ধঙাচা কি ধুনীয়া ধঙাখিনি গাইছ কি ধুনীয়া লাগছে বেৰাখান পৰলাক এই পৰি গৈছে গাইছ ইবাৰ আপোনালোক কৈছোঁ না মই এঘণ্টা আৰু কম নালাগে মই কৈছোঁ মানুষ চাওক না বানাত নেবুত একজনো নাই এবার জলাত নেবুত চাওক চাওক আপোনালোকে লাগি থাকবো অলপ মিনিট পিছৰখন লাগা নাই আৰু তিনিখন লাগিব বাকী আছে চাওক আপোনালোকে বং লাগি গৈছে তাপ মস্ত ইফালে লাগব খালত নামবা লাগব খেতিত নামবা লাগব বহুত কিবা কি গৰমে সঞ্জয় বহুত তাপ গাইছ উঠাইছো কি গৰম guys. Hey guys. উঠাইছো ব্লকে বাজি থাকে এই ব্লগ বনাই আছে চবে ব্লগ বনাবই দেছো মোবাইল আছে কিতাপ মোবাইলে জ্বলি যাব
যাইটো চাই আছে ব্লগটো ইয়াৰো জুই লাগব গৰম লাগব ইয়াৰো গৰম লাগব তে যিমান তাপ এতে যিমান গৰম দহি যাব গতে বিলাক পুৰা হোৱাৰ পিছত এইবিলাক খৰিবিলাক লাগে দিম খৰিবিলাক লাগে দিম বেৰাখন পুৰা জানাই কেনে হ'ল চা পুৰা নুপুৰাৰ পিছত কেনে আছিল আৰু কেনেকুৱা হয় চাওক না আপোনালোকে চালে আপোনালোকে পাগল হৈ যাব আমি অলপ নীতি নিয়ম কৰিব লাগে সেয়া কৰিব লাগিব ডাঙৰক শ্ৰদ্ধা জনাব লাগিব গাইজ সেইকাৰণে এই মাঘৰ বিহু শুভেচ্ছা জনালোঁ আপোনালোকক লাড়ু পিঠা সকলোৱে খাওক তুমি কিবা ক'বা কওক কি কোৱা আৰু কি কবি ভেলাঘৰটোৰ কথা কি কবি কওক নাই নকয় কবি নেকি নকোৱা না এইবিলাক পূৰা চেছে গাইছ হ'ব দিয়ক দে বাই বাই বানি আছোঁ আৰু বানি আছোঁ ভিডিঅ' ব্লগ বানি আছোঁ চাই থাকিব চেছ ভেলাঘৰ চেছ চাহ খাব মাতিছে গাইছ ঘৰে ঘৰে চাহ খাম আহক ইয়াতে আহাতে চাহ খাম গাইছ চাব কি খুৱাই গাইছ আপোনালোকক দেখাই আছোঁ কি খুৱাই গাইছ পিঠা কি বনাইছে গাইছ চাওঁ চাহ বনাইছে আমাক দিব গোটেইবিলাকক গাইছ চাই থাকক মই চাহখিনি দেখি গাইছ এইবিলাক পিঠা গোটা দিব গাইছ এইবিলাক কাপোৰত গোটেইকৈ দিব গাইছ সাজি আছে হাতত দিছে গাইছ এই চাহ ভেলাঘৰ পইচা মই স্কুটি লৈ আহিছোঁ গাইছ ভেলাঘৰ বাবা গাইছ ৰ'ব গাইছ হাৰিব এইটো গোটেইবিলাক বনাইছে গাইছ বম ভেলাঘৰ বনাইছে অলপ দি মোক গাঁৱৰ মানুহবিলাক গোটেই ৰাউণ্ড হৈছে থাকক এই ৰাতিপুৱা ৰাইজৰ মানুহবিলাক গোটেইকৈ ৰাতিপুৱা গোটেই মানুহ গা ধুই আছে ধেনু নাংমি দি আছে একো গোটা জুইব পাইছে গাইছে কণে ধৰি আছে কণে জুইব পাইছে ইও এটা ভেলাঘৰ বনাইছে গাইছ চাব এইটো অলপ পিছত জ্বলাই দিব ই বনাইছে ভেলাঘৰ এটা এই নাৰিকল দে পুৰা যাব গাইছ অলপ পুৰা হ'ল আৰু অলপ মিনি আছে ভাল লাগিলে লাইক কৰিব বেয়া লাগিলে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব